অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম গুড ইভিনিং লগতে মই পাহাৰি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পাহাৰি 6 PM অন্য এটি ভিডিঅ'লৈ আৰু আজি মই আপোনালোকৰ মাজত এটা ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিটো নেকি আপোনালোকে এজ এ ব্ৰেকফাষ্ট লাঞ্চ আৰু যিসকল স্কুলীয়া সেইসকলে টিফিন হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু ৰেচিপিটো হৈছে মেগী অমলেট তো আপোনালোকে যিসকলে মেগী খাই ভাল পায় সেইসকলে এবাৰ ট্ৰাই কৰি চাব আৰু যিসকলে মেগী খাই বেয়া পায় সেইসকলে একবাৰ ট্ৰাই কৰি চাব মই কৈছোঁ একদম খালে খাই থাকিব মন যাব তো সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ যদি কোনোবাই মই বনোৱা ধৰণে খাই পাইছে তেন্তে মোক কমেণ্ট কৰি জনাব আৰু আশা কৰোঁ আপোনালোকৰ ভালে লাগিব আৰু ভাল লাগিলে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত মোক জনাব নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলোবিলাক ভিডিঅ'তে আপোনালোক নটিফাই হৈ থাকে ঠিক আছে তেন্তে মই কেনেকৈ কি পদ্ধতিৰে ৰেচিপিটো বনাইছোঁ তাকে এবাৰ চাই লওঁ বলক আৰু আকৌ কৈছোঁ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে চাই লওঁ বলক